Welcome back friends to my channel which is Pranab Blogs. More channelot প্ৰায় ভিডিওজ বিলাক থাকে ফিটনেস আৰু আপোনাৰ হেলথৰ ওপৰত। আজি আমাৰ যেটো টপিক ওপৰত মই ভিডিওটো লৈ আহিছো এটো বহুতেই এটা ইম্পৰ্টেন্ট ভিডিও হ'ব। এটো কোভিডৰ টাইমক চাই পেলাই আজি মই আপোনালোকক শিকাম কি কেনেকৈ আপোনালোকে ঘৰত বহি পেলাই যে আপোনালোকৰ যদি অক্সিজেন স্যাচুৰেশন লেভেল কম হৈছে আৰু ডক্টৰজে ইট ইজ আ সাইন্টিফিক মেথড যেটো ডক্টৰজে অলৰেডি সাইন্টিফিক মেথড কেনেকৈ আপোনালোকে সেলফ প্ৰনিং কৰি পেলাই নিজৰ অক্সিজেন লেভেলটো মেইনটেইন কৰি থব পাৰে আৰু হাউ ইউ কেন হোৱাট উই কল গেইন আউট অফ সেলফ প্ৰনিং পজিশন এটো আজি আপোনালোকক এই ভিডিওটোত শিকাম। তো আহক শিকো লগতে। হাই ফ্ৰেণ্ডছ, তো আপোনালোকে যদি ঘৰত সেলফ প্ৰনিং কৰিব লাগে তো এটো মই যেটো যোগা মেথড দেখাইছো এটোৱে সেটআপ আপোনালোকে ঘৰটো কৰিব লাগিব বিছনাত। ফৰ দ্যাট আপোনালোকে গাৰু ল'ব লাগিব। গাৰুৰ ওপৰ মেইন পিলাৰটো মাজৰ পিলাৰটো সবতছে বেছি ডাঙৰ হ'ব, এইটো তাতছে সবতছে কম হ'ব আৰু তো লাষ্টৰটো দুটা গাৰু দি পেলাই আপোনালোকে এইটো সেটআপটো ঘৰৰ বিছনা কৰিব পাৰে। এটা মই আপোনালোকক দেখাম যে সেলফ প্ৰনিং হয় কেনেকৈ। আপোনালোকে পেটৰ হেৰিয়ত পেটটো আগত থাকিব, পেলভিক ৰিজনটো ইয়াৰ ওপৰত থাকিব। এনেকৈ উশাহ ল'ব, ট্ৰাই কৰিব পেটত পিছ থাকক। এইটো পজিশ্যনত আপোনালোকে প্ৰায় 30 মিনিটছ মান থাকিব লাগিব। সেকেন্ড পজিশ্যন ইজ সেম এনেকৈ বা এইটো হাত এনেকৈ আদাৰৱাইজ আধা ঘণ্টা এনেকৈ থাকিব লাগিব। থাৰ্ডটো হৈছে আপোনাৰ এনেকৈ উশাহ বা এইটো নহ'লেও আপুনি এনেকৈ থাকিব বা ইটো সাইডত থাকিব লাগিব। আৰু ফোর্থ পজিশনটো হৈছে এই চাৰিটা প্ৰনিং পজিশনত আপুনি 15 মিনিটছ বা 30 মিনিটছ 15 মিনিট বা আধা ঘণ্টালৈকে ট্ৰাই কৰক। এইটো সাইন্টিফিকলি প্রুভন বাই ডক্টৰ্ছ এণ্ড ফিজিঅ'থেৰাপিষ্ট যে আপোনাৰ অক্সিজেন লোৱা কেপাচিটি এইটো পজিশনত বাঢ়ি যায়। তো নিজৰ হেলথৰ ভালকৈ খ্যাল ৰাখক আৰু কোভিডৰ এই টান সময়ত আমি সবে ইটো সিটোৰ হেল্প কৰোঁ, ডিষ্টেন্স মেইনটেইন কৰি ৰাখোঁ, মাস্ক পিন্ধো আৰু সুস্থ হৈ থাকোঁ।